নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পলনাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মনিটৰৰ অন্য এটি ফ্ৰেছ ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হ'ল আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটটোত গৈ কেনেকৈ আপোনালোকৰ মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক ষ্টুডেণ্ট পঢ়ি আছে তেওঁলোকৰ নিজৰ মাৰ্কশ্বিটবোৰ কেনেকৈ ডাউনলোড কৰিব পাৰিব, সকলো প্ৰচেছ এই ভিডিঅ'টোত দেখুওৱা হ'ব। আপোনালোকে জাষ্ট ভিডিঅ'টো শেষলৈ চাই যাব। আৰু লগতে আপোনালোকৰ এডমিশ্যনৰ টাইমত যিসকল ষ্টুডেণ্ট ফিফ্থ চেমত এডমিশ্যন ল'ব, তেওঁলোকৰ ফাৰ্ষ্ট চেম আৰু ছেকেণ্ড চেমৰ মাৰ্কশ্বিট অতিকৈ গুৰুত্বপূৰ্ণ বা দৰকাৰী হ'ব। তেওঁলোকে এডমিশ্যন ল'বলৈ গ'লে সেই দুখন লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে আপোনালোকৰ ৰিজাল্ট চাবৰ কাৰণে অৰ্থাৎ মাৰ্কশ্বিটখন ডাউনলোড কৰিবৰ কাৰণে ইয়াত যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব আৰু ইয়াত চাৰ্চ বটনত চাৰ্চ কৰিব যে জিঅ' পৰ্টেল বুলি চাৰ্চ কৰি দিব। মই ডেছক্ৰিপশ্যন বক্সত লাগে লিংকটো দি দিম আপোনালোকক। জিঅ' পৰ্টেল বুলি ইয়াত চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন ইণ্টাৰফেচ আহি যাব, অৰ্থাৎ পৰ্টেলখন অ'পেন হৈ যাব। আৰু ইয়াত তললৈ স্ক্ৰল ডাউন কৰি দিব আৰু স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব, ইয়াত দেখিছে কাৰ চিহ্ন হয় যে জিঅ' পৰ্টেল বুলি লিখা, জিঅ' ৰিজাল্ট বুলি লিখা আছে। ইয়াত মোৰ ইনফ'ত আপোনালোকে ক্লিক কৰি দিব। অ'কে, ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চিলেক্ট কোৰ্ছ এণ্ড ফেচিলিটি টু ভিউ ৰিজাল্ট। চ' আপোনালোকৰ এইখন অ'পেন হৈ যাব আৰু আপোনালোকৰ ৰিজাল্ট অনুযায়ী আপোনালোকে এইবোৰ চিলেক্ট কৰিব লাগিব। ইয়াত ৰিজাল্ট টাইপ আপুনি যদি ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্ট চাব খোজে তেতিয়া ৰিজাল্টটোত মাৰি দিব লাগিব আৰু ৰিজাল্ট। তাৰপিছত একাডেমিক ছেজন মানে কোনটো বছৰৰ আপোনালোকে ৰিজাল্ট চাব পাৰে। মই 19-20 দিলোঁ। তাৰপিছত চিলেক্ট ডিগ্ৰী টাইপ, আপোনালোকে কোন ছেমিষ্টাৰ দিলে হ'ল, এনুৱেলটো নহয় না, ছেমিষ্টাৰ চিষ্টেম আমাৰ। আৰু চিলেক্ট কোৰ্ছ, আপোনাৰ কোৰ্ছটো কি হ'ব, আণ্ডাৰ গ্ৰেজুৱেট UG। চ' যিসকলৰ যি আছে আৰু কোৰ্ছ সেই হিচাপে চিলেক্ট কৰিব আৰু আপোনালোকে নেক্সটটো চিলেক্ট কৰিব আৰু ইয়াত দিব আৰ্টছ, মানে আপোনালোকৰ কি আৰ্টছ চাইন্স না কমাৰ্চ না কি আছে আৰু চিলেক্ট কৰি দিব আৰু। তাৰপিছত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এখন চাৰ্ট আহিব। ইয়াত যদি আপোনালোকে ফাৰ্ষ্ট চেমৰ ৰিজাল্ট চাব পাৰে, ইয়াত একদম শেষলৈ আহিব, শেষলৈ কিমান নম্বৰ পইণ্টত আছে আপোনালোকক দেখুৱাই দি আছোঁ, মেবি 100। তাৰপিছত স্ক্ৰল ডাউন কৰি এনেকৈ আহি ইয়াত পাব আপোনালোকে যিবিলাক ষ্টুডেণ্ট BA যদি অনাৰ্ছ আছে CBCS ফাৰ্ষ্ট চেম ইয়াত দেখা পাইছে আপোনালোকে। চ' ইয়াত যদি আপোনালোকে ৰিজাল্ট চাব খোজে আৰু তাত ক্লিক কৰিব লাগিব। আৰু আপোনালোকৰ কোন ছেমিষ্টাৰৰ আপোনালোকে হয়, আপোনালোকৰ সেই অনুযায়ী আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। মই ইয়াত ধৰি লওক BA ফাৰ্ষ্ট চেমত চিলেক্ট কৰিলোঁ মেজৰ। চ' ইয়াত চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ ৰোল নম্বৰটো দি দিব আৰু কেপচাটো ফিল আপ কৰি দি দিব। চ' আপোনালোকৰ ৰোল নম্বৰ আৰু কেপচাটো ফিল আপ কৰি দিয়ে, ধুনীয়াকৈ ফিল আপ কৰি দিয়াৰ পিছত ইয়াত ডু ইউ ৱান্ট টু ডাউনলোড, আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড এনেকুৱা ধৰণৰ অপশ্যন আহিব। ইয়াত ডাউনলোড কৰি দিব আৰু ডাউনলোড কৰি দিয়াৰ পিছত ধুনীয়াকৈ ইয়াত ডাউনলোড অ'পেন বুলি আহিব। ইয়াত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব আৰু চাব পাৰিব। আৰু ঠিক তেনেদৰে আৰু আপোনালোকে যিহৰ ৰিজাল্ট চাব খোজে এই ৱেবছাইটটোত আছে আৰু এই ৱেবছাইটটোত আপোনালোকে চাই ল'ব পাৰিব। সেইখিনি আৰু।